হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ নিশ্চয় ভালেই হওক আৰু মোৰো বহুত বেছি ভাল হয়। ব'লকচোন আজি আমি এঠাইলৈ ফুৰিবলৈ যাওঁ। ক'ত যাওঁ আপোনালোকক দেখাই আছোঁ দিয়া। আৰু ইয়াত ধৰিব পাৰিছেনে ক'ত আহিছোঁ আজি? এয়া আমাৰ ইয়াতে বিহু আখৰা হৈ আছে, তাকে বোলো চাবলৈ আহিলোঁ। আৰু এয়া মোৰ লগতে আহিছে স্বামী বাদে। আৰু এয়া আমাৰ নাচনী কেইজনী সৰু সৰু বিচেৰিহঁতৰ একদম অৱস্থা বেয়া। এজনী বোলে কাপোৰ ঠিক কৰা, এজনী বোলে পানী খোৱা। ডাৰ্লিং পানী খাব লগা হৈ গ'ল। আৰু এই ভিডিঅ'টো আছিলে 8 তাৰিখৰ, কিন্তু মোৰ দিয়াতে ইমানেই সোনকাল হৈছে, যাই কিনে 13 তাৰিখ পাইছে। কি ক'ব ৰাইজ, বহুত এলেহুৱা মই। আৰু ইয়াৰ আপোনালোকে অকণমান আখৰা চাই লওক দেই। বাৰু আপোনালোকৰ তাত বিহু কেনেকুৱা চলিছে ৰাইজ? কেনেকুৱা প্ৰস্তুতি চলিছে ঘৰত? আৰু কাপোৰ চাপোৰ ল'লে নে বিহু? মই পিছে এতিয়ালৈকে নাই লোৱা দেই। আৰু আমি আখৰাক বাই বাই দি কিনে ঘৰলৈ বুলি ওলালোঁ। বাৰু আজি মিনি ব্লগটি কেনেকুৱা লাগিলে জনাব। আজিলৈ বাই।